फ्रेंड्स गुड मॉर्निंग एंड वेलकम बैक टू माय चैनल। तो नमस्कार बंधु की खबर আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মইতো ভালে একদম জুই। তো আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু বহুত দিন ধৰি ভিডিঅ' দিয়া নাই কাৰণ এটা কণ্টেণ্টে মানে দি আমনি লাগি গৈছে, সেইবাবে মানে দিয়া নাছিলোঁ। তো হ'লেও মানে উপায় নাই আৰু কি দিম ভাবি আজি আকৌ এটা ডেইলি ব্লগ দিবলৈ ষ্টাৰ্ট কৰি দিছোঁ আৰু চেলেঞ্জ ভিডিঅ' এতিয়াতো পেণ্ডিং হৈ আছে, সেইকেইটাও দিম বাৰু। কিন্তু এইকেইদিন মানে চেলেঞ্জ ভিডিঅ' মানে বনোৱা আৰু চিটুৱেশ্যন নাই ঘৰত, সেইবাবে বাৰু বনাব পৰা নাই। তো দিম বাৰু সেইকেইটাও। তো বলক আজি ৰাতিপুৱাৰ পৰা মই কি কৰোঁ কি নকৰোঁ চাই থাকক মোৰ লগতে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইমান দিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে কোনেও যাতে মোক বেয়া নাপায়। আৰু এই আমাৰ জালমণিক খাবলৈ দিলে, মুখে মানে একো খাবলৈ দিয়া নাই। আজি মাক কৈ আছোঁ ৰাতিপুৱা ভাত খাব মন গৈছে, মোৰ মানে অসুখ হৈ আছিল তো মানে ভাত খাব পৰা নাই বহুত দিন। তো এনেতো ৰাতিপুৱা ভাত নাখাওঁ বাৰু, হ'লেও আজি মানে কৈ আছোঁ, হ'লেও গুৰুত্ব দিয়া নাই, এনে যে নাখাওঁ। তো খা তোৰ দিন আৰু খা। আৰু মাক মই আলু কুটি দিলোঁ, তাৰপিছতহে মায়ে ভাতটো বহাই দিলে। তো যি নহওক আৰু দে আৰু মই মানে ৰখি আছোঁ আৰু ভাত বাহিৰে উপায় নাই, একদম ভোক লাগি আছে মস্তকে। A few moments later. আৰু ফাইনেলি মোৰ ভাত হৈ গ'ল ৰেডি। আৰু ভাতৰ লগত আজি আছে আলু পিটিকা, আচাৰ, তাৰপিছত পাপৰ, সেয়াই আৰু চিম্পুলকৈ আৰু খাব লাগে এতিয়া জল্দি। কেনেকৈ খাবলৈ লৈছোঁ দেখিছেনে, যেন একেবাৰে 10-15 দিনমান মই খাবলৈ পোৱা নাই। সেয়েহে একো নাই বাৰু, আপোনালোকক লাজ নকৰোঁ মই, আৰু লাজ কৰিলেনো কিডাল হ'ব, খোৱাটো সকলোৱে খায়েই আৰু মই তেনেকৈ খাওঁ নে, সকলোৱে খায় বাৰু। আৰু একেবাৰে ইমান স্পীডকৈ খাইছোঁ, একদম ভোক লাগিছে সেইবাবে খাইছোঁ। আৰু যি নহওক খাই লওঁ, খাই কিনে আকৌ লগ পাই আছোঁ। তো গা পা ধুলোঁ, দেখিলোঁ যে ভাত পানী খালোঁ, একেবাৰে ভোকত মানে অৱস্থা নাছিল মোৰ। আৰু ভাতখিনি খাই কিনে বাচনখিনি ধুলোঁ, ধুই কিনে মানে ঘৰ দুৱাৰখিনি সাৰি লৈ কিনে গা ধুলোঁ। গা ধুই কিনে এই গৰম দালত কি ওলাই লৈছোঁ চাওকচোন, চাদৰ মেখেলা পিন্ধি লৈছোঁ। তো বহুত একেবাৰে গৰম লাগিছে, মানে কিবা এটা কৰিম বুলি ভাবি আছোঁ, মানে গৰমৰ কাৰণে মানে পৰা নাই কৰিব। তো দুটামান ফটো উঠিলোঁ আৰু দুটামান ৰিলচ বনাইলোঁ, সেইখিনি আৰু এটা কথা কৰিব, মোৰ এটা নতুনকৈ চেনেল খুলিছোঁ, কালি খুলিছোঁ। এইটো অলৰেডি 2টা ভিডিঅ' আপলোড কৰিছে মই, অকল শ্বৰ্ট ভিডিঅ' দিম তাত 60 ছেকেণ্ডৰ। আৰু সকলোৱে যাতে সেইটো চেনেলত গৈ মোৰ ভিডিঅ'খিনি চাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায়, আৰু লাইক কমেণ্টটো কৰিবই ন। আৰু ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, সকলোৱে গৈ চাই ল'ব, বিশেষ নকওঁ আকৌ। তো চাই ল'ব ভিডিঅ'টো, আৰু কেনেকুৱা লাগিছে জনাব মোক কমেণ্ট কৰি। একেবাৰে চিম্পুল, মইতো মানে মেকআপ চেকআপ নকৰোঁৱে। আৰু এইখিনি আৰু লিপষ্টিক লগাইছোঁ, কণাযোৰ পিন্ধিছোঁ, এইখিনি আৰু। তো বলকচোন ভিডিঅ'টো আগলৈ গৈ থাকোঁ। তো কাপোৰ কানিখিনি খুলি ল'লোঁ, মানে এঘণ্টাটো বাদে দিয়ক, আৰু আধা ঘণ্টা সময় মানে পিন্ধি থাকিব নোৱাৰিলোঁ কাপোৰযোৰ, ইমান মানে গৰম। আৰু মানে ব্লাউজবিলাক যে থাকে সেইবিলাক মানে বহুত বেছিয়ে গৰম হয়, তো বেছি মানে পিন্ধি থাকিব নোৱাৰি। আৰু ৰিলচ মানে বনোৱা নহ'ল আৰু একো নহ'ল। আৰু সেই যে কৈছিলোঁ ভিডিঅ' শ্বুট কৰিম বুলি, তাকো নকৰিলোঁ বাৰু, নিপিন্ধোঁ সেইবিলাক নিপিন্ধাকৈ এইবিলাক পিন্ধিয়ে মানে কৰিম বুলি সিদ্ধান্ত লৈ পেলাইছোঁ, মানে ইমানেই গৰম মানে আৰু গম পাইছে। তো দেখিছেনে একদম ৰ'দ কেনেকৈ, একদম আজি বহুত ৰ'দ দিছে। আৰু আজি ৰাতিপুৱা মানে কি হ'ল জানেনে, একদম ইণ্টাৰেষ্টিং কথা এইটো। আজি মই কেইটা বজাত উঠিছোঁ জানে, 6:30 বজাত উঠিছোঁ। দিনতো মানে মই 8টা 8:30 এইখিনি মানত উঠোঁ ন, কিন্তু আজি উঠিছোঁ মই 6:30 বাজিত। কিয় উঠিলোঁ জানেনে, মানে ৰাতিপুৱাতে ইমান ৰ'দ দিছে, মই ভাবিছোঁ বহুত মানে দেৰি হৈ গ'ল, মোক মায়ে গালি পাৰিব এতিয়া। তো মানে মোবাইল চোবাইল নোচোৱাকৈ একেবাৰে উঠি গ'লোঁ একেবাৰে। তাৰপিছত উঠি যে মোবাইলটো চালোঁ, তাৰপিছত 6:30 পৰ্যন্ত ইমানে মানে ৰ'দ দিছে ৰাতিপুৱাৰ পৰা, মানে নকৈছোঁ আৰু এতিয়া মানে কাপোৰ খুলিলোঁ, দুটামান চেল্ফি উঠিলোঁ বাৰু, সেয়াই আৰু। তো থাম্বনেইলত দেখা পাব সেইখিনি। তো ব'লক আগলৈ। তো বহুত দিনৰ মূৰত আজি ৰ'দ দিছে, তো সেইবাবে মায়ে আচাৰখিনি ৰ'দত দিছে আজি বহুত দিনৰ মূৰত। আৰু এইখিনি হ'ল কচুৰ আচাৰ, কেইফুটমানে আছে বাৰু। আৰু এইখিনি হ'ল আমৰ আচাৰ, এইখিনিও মানে খাওঁতে শেষেই হ'ল, মানে সোৱাদটো ভালকৈ আহিবই নাপায় আমাৰ আচাৰৰ। আৰু এইখিনি হ'ল বগৰী, এনেই আৰু এইখিনিও বগৰী হয়। তো চব ৰ'দত দি থৈছে আজি। A few moments later. আৰু এতিয়া খাম মই আৰু মই দৈ, দেউতা ঘৰত নাই যিহেতু আমি দুয়োটাই খাব লাগিব। আৰু বহুত গৰম পৰিছে যিহেতু, মানে একো খাব বিশেষ মন যোৱা নাই চাহ তাহ, সেইবাবে দৈখিনি খাই লওঁ দুয়োটাই মিলি কিনে। আৰু হাফ লৈছোঁ, আধা মায়ে খাব আধা মই খাম। আৰু
আপোনালোকৰ অভ্যাস আছেনে নাজানো, মোক কিন্তু মানে চেনি লাগিবই, চেনি নহ'লে মই দৈটো মানে খাব নোৱাৰিম, সেইবাবে লৈছোঁ এখন। তো খাই লওঁ জল্দি। তো এতিয়া 4মান বাজিল আৰু মই বহি আছোঁ পিছফালে। মানে কি হয়, আমাৰ ভিতৰত মানে বাৰাণ্ডাখনৰ কামটো যে মানে হোৱা নাই, ওপৰৰ টিংপাতখিনি মানে দিয়া হোৱা নাই বাবে একদম মানে তাপটো আহি একদম ঘৰত ডাইৰেক্ট পৰে, মানে বহি একো নোৱাৰি তাত, সেইবাবে আৰু বাহিৰতে চেয়াৰখন পাতি বহি লৈছোঁ আৰু একেবাৰে চুলি তুলি মানে কাপা বান্ধি লৈছোঁ। মানে গৰমৰ উৎপাতত মানে ৰক্ষা নোহোৱা হৈছে, ৰ'দটো নিদিলেও লাগে, দিলেও লাগে, তাৰমানে আৰু নকৈছোঁ। আৰু কি হ'ল, মই ৰাতিপুৱা ভাত খাইছিলোঁ আজি, তো দুপৰীয়া ভাত নাখাওঁ আৰু ৰাতিপুৱা এবাৰ যি খালোঁ সেয়াই আৰু দিনৰ মানে ৰাতিপুৱা খোৱা নাযায়, তো দুপৰীয়া ভোক লাগে, আজি ভোক লগা নাই। তাৰমানে ভাত বনোৱা নাই, মায়ে ৰাতিপুৱা খাইছিলে অকণমান, তাৰপিছত দেউতা মানে নাছিল ঘৰত, তো এঠাইত গৈছিলে, ভাত খাই আহিম বুলি কৈছিলে, কিন্তু ফোন কৰাও মানে নহ'ল আৰু তেনেকৈ মানে ভাত নোখোৱাকৈ আহিল। আৰু মই এতিয়াই মানে ভাত বনাব লৈছোঁ দেউতালৈ, তো বনাই থাকক বাৰু, মইতো নাখাওঁৱেই। আৰু ব'লক এফালে গৈ থাকোঁ। আৰু এইখিনি কি চিনি পাইছেনে, মানে পাত ধনিয়া বুলি কয় যে, মান ধনিয়া বুলিও কয় বাৰু, আমাৰ ঘৰত নহয়, মানে ঢেৰ আছে এইটো বস্তু, মানে চব পিনে আৰু সেয়াই আছে, অকাল নাই, মানে কোনোবাক লাগিলে লৈ যাব পাৰে। আৰু এই মানে ইমান বৈধ, ইমান ডাঙৰ ৰঙালাও গছডাল 4 লাখ আগতে, ইমান ডাঙৰ একদম মানে পুৰা আৰু। তাৰপিছত লাগিছে মাত্ৰ 2টা ৰঙালাও, সেই টুইন হেনে লাগিছে আৰু, টুইন ৰঙালাও 2টা লাগিছে মাত্ৰ, আৰু ইপিনে আৰু এটা লাগিছে বাৰু, সেই 3টাই মানে গণিব পাৰি আৰু মানে কেইটা আছে। এয়া জতাও দিছে নজৰ নলগাৰ কাৰণে, মানে কি হৈছিল, এনেকুৱা থাকোঁতেই মানে বহুত বৰষুণ আহিলতো, সেইবাবে চব মানে নষ্ট হৈ গৈছে। তো আজিৰ ভিডিঅ'টো এইখিনিতে মানে সমাপ্ত কৰিম বুলি ভাবিছোঁ, আৰু বিশেষ একো নাই দেখুৱাবলৈ, এইখিনি আছিলে মানে কি কৰি দেখুৱালোঁ। এতিয়া মই একো নকৰোঁ, এতিয়া অকল শুই যাম, আৰু ভিডিঅ'টো এডিট কৰিব আছে, এডিট কৰাটো আপোনালোকক কেনেকৈ দেখুৱাওঁ, সেইবাবে আৰু জল্দি ভিডিঅ'টো এডিট কৰি লওঁ, আপলোড দিব লাগে জল্দিছে, যিহেতু বহুত দিন ধৰি ভিডিঅ' দিয়া নাই। তো আজিলৈ আহিছোঁ, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্লিজ নাপাহৰিব। তো বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আৰু চেলেঞ্জ ভিডিঅ' জল্দি আহি আছে, অতি সোনকালে চাবলৈ পাব চেলেঞ্জ ভিডিঅ'টো। তো যদিহে ছাবস্ক্ৰাইব নকৰি নহ'লে মই বহুত বেয়া পাম, তো ছাবস্ক্ৰাইবটো কৰিব। তো আহিছোঁ, বাই।